কবি প্ৰণৱ বৰ্মনৰ কবিতাৰ শিৰোনাম সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নেযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলীৰ পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্ত কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ এখুৱাৰিয়ামত নাচি বহি। মই দৰিকণা ধৰিবলৈ বৰশী নেবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই কিন্তু ধোবা হ'ম। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা, পেপচি, থামছ আপ নে কোকা-কোলা? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা মেডনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, এই চিঞৰ বুভুক্ষ মানুহৰ সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল এন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰাওঁ হৃদয় ৰঙৰেদি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰোৱা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নেজানে তাত লিখা আছে বসন্তৰ প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বায়েৰৰ, টিভিত মৰে খেতিয়ক কিডছ, উতনোৱা শেলী নিৰ্দিষ্ট হয়। মহানগৰীত মৌনী বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুচবিদ্ধ যীশু। তুমি হৃদমতক কেতিয়াবা হাত দুখন খুজিছিলানে? লৌখাত নেৰুদাত খাবা? খোৱা মোৰ হৃদয়ৰ ৰাছিয়াৰ বদকা, খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা অৰণ্যৰ সেউজীয়া আৰু পথাৰৰ দুখ। শোষণৰ ভাৰত তেওঁ এজন খোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নেথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ বুকুৰ ৰক্ত জবা ছিগি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ ৰাং চাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখি। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো?